নমস্কাৰ ফ্ৰেণ্ড, মই বুবুল আছে আপোনালোকক মাৰ্কছ গ্ৰ' উইথ হেজ আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি কি আলোচনা কৰিম? আজি আমি আলোচনা কৰিম কাৰ্বন আৰু তাৰ যৌগ। এইটো আমাৰ এইটো চেপ্টাৰৰ ওপৰত দ্বিতীয়টো ভিডিঅ'। প্ৰথমটো ভিডিঅ'টো হৈছে পাৰ্ট 2। আপোনালোকে প্ৰথমটো ভিডিঅ' চোৱাৰ কাৰণে চেষ্টা কৰিব। আমাৰ ডেছক্ৰিপশ্যনত দিয়াৰ লিংকটো দি দিয়া হৈছে। চ' আমি আৰম্ভ কৰিম কাৰ্বন আৰু তাৰ যৌগ। আজি আমি বিশেষ নকৰোঁ, আমি কি কৰিম নামকৰণ। কেনেকৈ আমি কাৰ্বনৰ যৌগবিলাকৰ নামকৰণ কৰিম। এইটো ক্লাছ 10ৰ বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ। চ' আমি এতিয়া আৰম্ভ কৰিম যে কাৰ্বনৰ যৌগবিলাকৰ কেনেকৈ নামকৰণ কৰিম। চ' আমি আৰম্ভ কৰোঁ যে কাৰ্বনৰ আমি এখন চাৰ্ট বনাই লৈছোঁ। কি আছে ইয়াত? কাৰ্বনৰ সংখ্যা, যে কিমানটা কাৰ্বন আছে তাৰ ওপৰত তাৰ নামটো নিৰ্ভৰ কৰিব। কাৰ্বনৰ নামটো কি হ'ব? সেই নামটো নিৰ্ভৰ কৰিব একমাত্ৰ কাৰ্বনৰ সংখ্যাৰ ওপৰত। তাৰপিছত নামটো আহিব। কাৰ্বনৰ নামটো যি হ'ব সেই অনুপাতে কাৰ্বনৰ এটা নিজা সংকেত থাকিব। সংকেতটো আমি সাধাৰণতে কি সংকেত লিখিম? এইটো আণৱিক সংকেত। আণৱিক সংকেত মানে কি? কিমানটা কাৰ্বন কিমানটা হাইড্ৰজেন আছে সেইটো বুজাব এই সংকেতটোৱে। নেক্সট এটা আছে কি গঠন সংকেত। গঠন সংকেত মানে কি হ'ব? যে কাৰ্বনৰ যৌগটো দেখিবলৈ কেনেকুৱা, ইয়াৰ গঠনটো কেনেকুৱা হ'ব সেই বিষয়ে এই সংকেতটো দিব। গতিকে আমি আৰম্ভ কৰিছোঁ কাৰ্বনৰ সংখ্যা 1ৰ পৰা। যদি কাৰ্বনৰ সংখ্যা 1 হয় তেতিয়াহ'লে তাক আমি কি বুলি মাতিম? আমি মাতিম তাক মিথ। তাত উপসৰ্গ অৰ্থাৎ আমি নামটো আৰম্ভ কৰাতে কি যোগ দিম? মিথেৰে আৰম্ভ কৰিম। মিথৰ পিছত আমি যদি কাৰ্বনৰ সংখ্যা 1 হয় আৰু আমি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কাৰ্বনৰ প্ৰথমতে আলোচনা কৰিম একক বন্ধনীৰ কথা। যদি কাৰ্বনৰ মিথ হয় আৰু একক বন্ধনী থাকে তাক আমি কৰিম কি? নামটো হ'ব মিথেন। আমি মনত ৰাখিম কাৰ্বনৰ সংখ্যা যদিও 1 তাৰ নামটো কি হ'ব? মিথ। গতিকে মিথ হৈছে। তাৰপিছত যিহেতু আমি একক বন্ধনীৰ কথা আলোচনা কৰি আছোঁ, আমি ইয়াত একক বন্ধনী পিছত আমি ক'ম কেনেকৈ ইয়াত এনটো আহিছে। একক বন্ধনীৰ ক্ষেত্ৰত আমি যোগ কৰিম এন। মিথ কিয় আনিলোঁ আমি ইয়াত? কাৰণ কাৰ্বনৰ সংখ্যা 1 আৰু আমি জানো যে কম্পাউণ্ডত আমি ধৰি লৈছোঁ, আমি জানো যে কাৰ্বনৰ কম্পাউণ্ডটোত কি আছে? একক বন্ধনী আছে। তাৰ কাৰণে আমি কি যোগ কৰিছোঁ? এন। মিথ যোগ এন। গতিকে কাৰ্বনৰ কম্পাউণ্ড যৌগটোৰ নাম কি হ'ব? মিথেন। চ' ইয়াৰ আণৱিক সংকেত হ'ব কি? Ch-04। এইটো আমি প্ৰথমতে আগতে আলোচনা কৰিছোঁ অলৰেডি, যে মিথেনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা এই বিষয়ে আমি আগৰটো ভিডিঅ'ত আলোচনা কৰিছোঁ। চ' আমি প্ৰথমতে ইয়াত কি পালোঁ? কাৰ্বনৰ সংখ্যা 1। গতিকে ইয়াত লাগিল আমাৰ মিথ আৰু আমি ইয়াত কি আলোচনা কৰিছোঁ? একক বন্ধনী। গতিকে আহিল এন। চ' মিথ যোগ এন, তাৰ পৰা আহিল নামটো মিথেন। এই নামকৰণটো বহুত ইম্পৰ্টেণ্ট। চ' ভালদৰে বুজাৰ চেষ্টা কৰা। চ' মিথেন, কাৰ্বন 1 আছে, হাইড্ৰজেন 4টা। চ' আমি এনেকৈ লিখিব পাৰোঁ সেইটো Ch-04। ঠিক আছে। এইবাৰ কাৰ্বনৰ সংখ্যা আমি এটা বৃদ্ধি কৰিছোঁ 2। এইটো আমি কেনেকৈ মাতিম? ইথ। মিথ আছিল যেতিয়া কাৰ্বনৰ সংখ্যা 1 আছিল। ইথ হ'ল যেতিয়া কাৰ্বনৰ সংখ্যা 2 হ'ল। আৰু যিহেতু আমি এইটো কিহৰ কথা আলোচনা কৰি আছোঁ? একক বন্ধনী। ইয়াত লিখি লওঁ একক বন্ধনী। আমি আগতে জানো একক বন্ধনীৰ যৌগবিলাকো আমি কৈছোঁ সংপৃক্ত যৌগ। চ' একক বন্ধনী সংপৃক্ত যৌগবিলাকৰ যেতিয়া কথা আমি আলোচনা কৰিম তেতিয়া আমি এইখন তালিকা পাম। এইখন তালিকা মতে আমি গম পালোঁ কাৰ্বনৰ সংখ্যা 1 হ'লে তাৰ কি নাম দিম? মিথেন। আৰু যিহেতু একক বন্ধনী সংপৃক্ত যৌগ, ইয়াৰ এটা নিৰ্দিষ্ট নাম আছে, সেইটো কম এলকেন। এলকেন শ্ৰেণীৰ নামকৰণ কৰি আছোঁ আমি ইয়াত। চ' এলকেন শ্ৰেণীৰ পৰা আমাৰ আহে এনটো। এলকেন তাৰ পৰা আহে এন। ঠিক আছে। চ' প্ৰথমতে দেখি মিথ, যিহেতু আমি এলকেন শ্ৰেণী আৰম্ভ কৰিছোঁ গতিকে তাৰ নাম হ'ব মিথেন। সংকেত হ'ল ইয়াৰ এইটো আণৱিক সংকেত। কাৰ্বন কিমান আছে, হাইড্ৰজেন কিমান আছে? Ch-04। এইটো তাৰ গঠন সংকেত। এই দেখিবলৈ কেনেকুৱা হ'ব এইটো। নেক্সট আমি পাইছোঁ কাৰ্বনৰ সংখ্যা 2। গতিকে ইয়াৰ নামটো কিহেৰে আৰম্ভ হ'ব? ইথেৰে। যিহেতু আমি এলকেন শ্ৰেণী আৰম্ভ কৰিছোঁ ইয়াত চাই আছোঁ, গতিকে ইয়াৰ নামটো হ'ব ইথ যোগ এন। ইথ যোগ এন অৰ্থাৎ কি হ'ব? ইথেন। ইয়াৰ নাম হ'ব ইথেন। আণৱিক সংকেত কি হ'ব? কাৰ্বন 2টা থাকিব লাগিব। ইয়াত কাৰ্বন 1 আছে, কাৰ্বন 2টা, আৰু সেই অনুপাতে হাইড্ৰজেন 6টা। হাইড্ৰজেন 6টা কেনেকৈ হ'ল সেইটো আমি দেখুৱাই আছোঁ এই ভিডিঅ'টোতে। চ' ইয়াৰ গঠন সংকেতটো এনেকুৱা। কাৰ্বন 2টা প্ৰথমতে আঁকি লৈছোঁ। তাৰপিছত আমি গোটেইকেইটা কাৰ্বনৰে বান্ধনী 4ডাল কৰিম আমি। চ' এইটো কাৰ্বনৰ 4ডাল বান্ধনী।
এইটো কাৰ্বনৰ 1 2 3 4 চাৰিডাল বন্ধনী আছে এইটো কাৰ্বনতো 1 2 3 4 চাৰিডাল বন্ধনী আছে আমি এইটো কথা সদায় মনত ৰাখিব লাগিব কাৰ্বন যেতিয়া আঁকিম আমি তেতিয়া কাৰ্বনৰ লগত চাৰিডাল বন্ধনী থাকিব লাগিব ঠিক আছে আমি এতিয়া কাৰ্বনৰ সংখ্যা এটা বৃদ্ধি কৰিলো 3 হলে তাৰ নাম মাতিম আমি প্ৰপ 3 হলে কি হ'ব কিৰে আৰম্ভ হ'ব প্ৰপ যেহেতু আমি এক বন্ধনী থকা সংপৃক্ত যৌগ অৰ্থাৎ এলকেন শ্ৰেণীৰ কথা আলোচনা কৰি আছো গতিকে তাৰ পৰা আহিল n সো এইটোৰ নাম কি হ'ব প্ৰপ যোগ n ওকে প্ৰপ যোগ n অৰ্থাৎ প্ৰপেন সো প্ৰপেনত আমাৰ কি হ'ল কাৰ্বন তিনিটা থাকিব লাগিব C3 এই অনুপাতে হাইড্ৰোজেন হ'ব 8 সো ইয়াৰ গঠন অংকেত কেনেকুৱা হ'ব কাৰ্বন তিনিটা আৰু প্ৰত্যেকটো কাৰ্বনতে চাৰিডালকৈ বান্ধনী 1 2 3 কাৰ্বন 1 2 3 4 5 6 7 8 C3H8 এইটো হ'ল প্ৰপেনৰ গঠন অংকেত নেক্সট আমি তালিকাখন আৰু অলপ দীঘলীয়া কৰিম নেক্সট আমি লৈছো কাৰ্বনৰ সংখ্যা 4 কাৰ্বনৰ সংখ্যা 4 হলে কিৰে আৰম্ভ কৰিম আমি বিউট ওকে বিউট পালো বিউট যোগ n অৰ্থাৎ বিউটেন বিউট যোগ n বিউটেন গতিকে ইয়াৰ কাৰ্বনৰ সংখ্যা 4 হ'ব আৰু হাইড্ৰোজেন কিমান হ'ব 10 ওকে কাৰ্বনৰ সংখ্যা পালো 4 হাইড্ৰোজেনৰ সংখ্যা 10 গতিকে এইটো দেখিবলৈ কেনেকুৱা হ'ব অৰ্থাৎ গঠন অংকেত কেনেকুৱা হ'ব কাৰ্বন 4টা তাৰ পিছত আমি এতিয়া হাইড্ৰোজেন বিলাক দি যাম ইয়াত দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা ঠিক আছে নেক্সট আমি কাৰ্বনৰ সংখ্যা বৃদ্ধি কৰিছো 5 এইটো নাম কি হ'ব এইটো হ'ব পেন্ট গতিকে পেন্ট যোগ n পেন্ট যোগ n অৰ্থাৎ এইটো হ'ব পেন্টেন সো পেন্টেন কাৰ্বনৰ সংখ্যা কিমান 5 সো C5H কিমান হ'ব 12 সো এইটো দেখিবলৈ কেনেকুৱা হ'ব কাৰ্বন 5টা কাৰ্বন লিখিছো নেক্সট আমি হাইড্ৰোজেন দি যাম 1 2 3 4 5 6 7 8 9 10 11 12 সো C5H12 এইটো হলে এইটো দেখিবলৈ নেক্সট আৰু এটা আছে আৰু বহুত আছে কিন্তু আমি কাৰ্বনৰ সংখ্যা 6 লৈকে আমি এইখনত আলোচনা কৰিম সো কাৰ্বনৰ সংখ্যা যদি 6 হয় তেতিয়া আমি তাক কেনেকৈ মাতিম হেক্স কাৰ্বনৰ সংখ্যা 6 হলে তাৰ নাম হ'ব হেক্স সো আমি যেহেতু এলকেন শ্ৰেণীৰ কথা আলোচনা কৰি আছো হেক্স যোগ n হ'ব এইটো হ'ব হেক্সেন সো C কাৰ্বন কিমান হ'ব লাগিব 6টা C6 হাইড্ৰোজেন 12 ওকে সো C6 হলে আমি ইয়াত এনেকৈ আঁকিম 3টা 4টা 5টা 6টা সো হাইড্ৰোজেন বিলাক দি যাম ইয়াত 1 2 তলত 3 4 5 6 7 8 9 10 11 12 সো C6H12 এইটো দেখিবলৈ হেক্সেনটো দেখিবলৈ এনেকুৱা হ'ব সো তাৰে আগতে আমি এইকেইটা ষ্ট্ৰাকচাৰৰ কথা কম অলপ সো এই সংকেত কেইটা কেনেকৈ পালো সো আমি ইয়াত আলোচনা কৰি আছো এলকেন শ্ৰেণী আলোচনা কৰি আছো সো জৈৱ ৰসায়নত অৰ্থাৎ কাৰ্বনৰ যৌগবিলাকক য'ত আলোচনা কৰে তাক কয় জৈৱ ৰসায়নত কি কৰিছে একতা আণৱিক সংকেতৰ দ্বাৰা প্ৰকাশ কৰিব যৌগবিলাকক একতা নাম দিছে সিহঁতক কৈছে কি সমগণীয় শ্ৰেণী অৰ্থাৎ যদিহে জৈৱ ৰসায়নত একতা আণৱিক সংকেতৰ দ্বাৰা প্ৰকাশ কৰিব পাৰো কিছুমান কম্পাউণ্ডক কিছুমান যৌগক সিহঁতক আমি এটা সমগণীয় শ্ৰেণীৰ ভিতৰত ৰাখিম সো এই গোটেইবিলাক যিবিলাক আমি আলোচনা কৰিছো সেইবিলাক কোনটো সমগণীয় শ্ৰেণীৰ আণ্ডাৰত আহে এলকেন শ্ৰেণী সো এলকেন শ্ৰেণীৰ সাধাৰণ সংকেত এটা আছে
সেইটো হ'ল CnH twice n plus 2 অৰ্থাৎ এই সাধাৰণ সংকেতৰ দ্বাৰা গোটেই এলকেন শ্ৰেণীটোক আমি প্ৰকাশ কৰিব পাৰোঁ কেনেকৈ প্ৰকাশ কৰিম আমি দেখুৱাই দিছোঁ এটা সো Cn এলকেন শ্ৰেণী সাধাৰণ সংকেত দিয়া আছে সাধাৰণ সংকেত CnH twice n plus 2 এইটো সংকেতেৰে আমি এইখন টেবুল আলোচনা কৰিম সো কেনেকৈ যদি এলকেন শ্ৰেণী আমি কৈছোঁ এইখন এলকেন শ্ৰেণীৰ কাৰণে সাধাৰণ সংকেতটো দিয়া আছে CnH twice n plus 2 CnH twice n plus 2 ঠিক আছে সো আমাৰ কি হ'ব আমি যেতিয়া n সমান 1 লিখো অৰ্থাৎ কাৰ্বনৰ সংখ্যা কিমান 1 ইয়াত যদি 1 বহাই দিওঁ আমি কি হ'ব C1 এই ফৰ্মুলাটো মতে এই সংকেতটো মতে Cn হাইড্ৰোজেন 2 পূৰণ 1 যোগ 2 মানে কি হ'ব কাৰ্বন এটাই আছে গতিকে আমি 1 লিখিব লগা একো কথা নাই যেহেতু এটাই আছে কাৰ্বন এটা হাইড্ৰোজেন কিমান হ'ল 2 * 1 2 + 2 4 অৰ্থাৎ CH4 যদি n সমান 1 হয় ইয়াত আমি লিখি দিব পাৰোঁ n সমান 1 n সমান 2 n সমান 3 n সমান 4 n সমান 5 n সমান 6 ওকে যেতিয়া n সমান 1 পালো অৰ্থাৎ যদি কাৰ্বনৰ সংখ্যা 1 হয় ফৰ্মুলাটো আছিল আমাৰ এইটো CnH twice n plus 2 গতিকে কি হ'ল C * 1 C1 H 2 * 1 plus 2 অৰ্থাৎ CH4 যদি নাইট্ৰজেন কাৰ্বনৰ সংখ্যা 2 হয় তেতিয়া পাম আমি এই ফৰ্মুলাটো মতে C2 এনৰ জায়গাত 2 হাইড্ৰোজেন 2 পূৰণ 2 যোগ 2 অৰ্থাৎ কাৰ্বন 2 হাইড্ৰোজেন 2 * 2 4 plus 2 6 হেনেকৈ আমি সাপোজ এইটো লৈছোঁ n সমান 6 তেতিয়া কি পাম কাৰ্বন এইটো ফৰ্মুলা মতে 6 হাইড্ৰোজেন 2 * 6 plus 2 অৰ্থাৎ C6H 6 * 12 plus 2 14 সো আমি যদি এই সমকোণীয় শ্ৰেণীটোৰ সাধাৰণ সংকেতটো জানিলো তেনেহ'লে এই গোটেই তালিকাখন পাই যাম সো আমি কেনেকৈ তালিকাখনৰ আণৱিক সংকেতটো উলিয়ালো সেইটো ফৰ্মুলাটো আছিল CnH twice n plus 2 কাৰণ আমি জানো আমি যিখন তালিকাৰ কথা আলোচনা কৰিছো সেই তালিকাখন হৈছে এলকেন শ্ৰেণীৰ সো এলকেন শ্ৰেণীৰ সাধাৰণ সংকেত দিয়াই থাকিব CnH twice n plus 2 বা এটা আমি মুখস্থ কৰিব লাগিব যে এলকেন শ্ৰেণীৰ সাধাৰণ সংকেতটো হ'ল CnH twice n plus 2 গতিকে এই ফৰ্মুলাটোৰ সহায়ত গোটেই তালিকাখন আমি প্ৰকাশ কৰিব পাৰিছো কাৰ্বনৰ সংখ্যা 1 হলে যে এইটো আহিব 2 হলে এইটো আহিব 3 হলে এইটো আহিব তাৰ পিছত আমি গঠন সংকেতটো লিখাৰ কাৰণে অতি সহজ কাৰ্বন এটা আছে এটা লৈছো তাৰ পিছত কি কৰিব লাগিব আমি মনত ৰাখিব লাগিব যে কাৰ্বনৰ কাষত 4ডাল বান্ধনী থাকিব লাগিব 4ডাল মানে 8টা ইলেক্ট্ৰন সো কাৰ্বন এইটো লৈছো কাষত আমি 4টা হাইড্ৰোজেন বা 4ডাল বান্ধনী দি দিছো সহযোজী বান্ধনী ঠিক এইদৰে এটোটো আমি পাইছো কি কাৰ্বন দুটা আছে এই কাৰ্বন দুটো আমি 4ডাল বান্ধনী দিয়া চেষ্টা কৰিছো 1 2 3 4 এইটো কাৰ্বনটো 1 2 3 4 এনেকৈ প্ৰত্যেকটা আমি যোগৰে কাৰ্বনৰ লিখিব পাৰিম সো আজি আমাৰ এই ভিডিওটোত আমাৰ এইখিনি আছে যে কেনেকৈ আমি কাৰ্বনৰ যৌগবিলাকৰ নামকৰণ কৰিব পাৰিম আশা কৰোঁ আপোনালোকে ভিডিওটো ভাল পাব আৰু আমাৰ চেনেল মাৰ্কছ গ্ৰো উইথ চেনেলটো সাবস্ক্ৰাইব কৰিব সো আজিৰ কাৰণে